নমস্কাৰ আহক আজি আমি শিকো সন্ধি শ্ৰেণী সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে সন্ধি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ব্যাকৰণৰ এটি বহুত গুৰুত্বপূৰ্ণ বিষয় গতিকে আমি সন্ধিৰ নিয়মবোৰ জানো আহক প্ৰথমে আমি জানিলো সন্ধি কি আছে আহক জানো এক নম্বৰত আছে স্বৰসন্ধি স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হ'লে তাক স্বৰসন্ধি বোলে দুই নম্বৰত আছে ব্যঞ্জন সন্ধি কনসনেন্ট জংশন ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনক ব্যঞ্জন সন্ধি বোলে তিন নম্বৰত আছে বিসৰ্গ সন্ধি বিসৰ্গ জংশন বিসৰ্গৰ লগত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ মিলনক বিসৰ্গ সন্ধি বোলে এতিয়া আমি জানিম স্বৰসন্ধিৰ নিয়মসমূহ নিয়ম 1 অৰ লগত যেতিয়া অ যোগ হয় তেতিয়া আ উচ্চাৰণ হয় আৰু বা আকাৰ আহে যেনে হিমযুগ অচল এতিয়া সন্ধিটো আমি সন্ধিটো জোৰা লগাম তেতিয়া হ'ব হিমাচল মোৰ পিছত এটা আকাৰ আহিব দুই নম্বৰ হৈছে অৰ লগত যদি আ যোগ হয় তেতিয়াও আকাৰ হয় যেনে দেৱ যোগ আলয় কি হ'ব দেৱালয় তিন নম্বৰ নিয়মটো হৈছে আৰ লগত যেতিয়া আ যোগ হয় তেতিয়াও আকাৰ হয় যেনে বিদ্যা যোগ আলয় বিদ্যালয় চাৰি নম্বৰটো হৈছে হস্যৰ লগত যেতিয়া হস্য যোগ হয় তেতিয়া কি হয় দীৰ্ঘিকাৰ আহে যেনে গিৰি যোগ ইন্দ গিৰিন্দ পাঁচ নম্বৰটো হৈছে হস্যৰ লগত যেতিয়া দীৰ্ঘ যোগ হয় তেতিয়াও দীৰ্ঘকাৰ আহে যেনে প্ৰতিযোগ ইক্ষা পথিক্ষা ছয় নম্বৰটো হৈছে দীৰ্ঘৰ লগত যেতিয়া দীৰ্ঘ যোগ হয় তেতিয়াও দীৰ্ঘকাৰ আহে যেনে সতিযোগ ইছ কি হ'ব সতীশ সন্ধিৰ 7 নম্বৰ নিয়মটো হৈছে হস্যৰ লগত যেতিয়া হস্য যোগ হয় তেতিয়াও কি হয় দীৰ্ঘকাৰ আহে যেনে ভানুযোগ উদয় কি হ'ব ভানুদয় 8 নম্বৰ নিয়মটো হৈছে হস্যৰ লগত যেতিয়া দীৰ্ঘ যোগ হয় তেতিয়াও দীৰ্ঘকাৰ আহে যেনে লঘুযোগ উৰ্মি কি হ'ব লঘুৰ্মি 9 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া হস্য যোগ হয় তেতিয়া একাৰ আহে যেনে শুভ যোগ ইচ্ছা সমান সমান শুভেচ্ছা বৰ লগত ইয়াত একাৰ আহিছে তাৰপিছত 10 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া দীৰ্ঘ আহে তেতিয়াও একাৰ আহে যেনে পৰমযোগ ঈশ্বৰ পৰমেশ্বৰ 11 নম্বৰ স্বৰসন্ধিৰ নিয়মটো হৈছে আৰ লগত যেতিয়া দীৰ্ঘ আহিব তেতিয়াও একাৰ আহে যেনে মহাযোগ ইছ সমান সমান মহেশ সন্ধিৰ 12 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া হস্য আহে তেতিয়া উকাৰ আহে যেনে সূৰ্য যোগ উদয় কি হ'ব সূৰ্যোদয় সন্ধিৰ 13 নম্বৰ নিয়মটো হৈছে আৰ লগত যেতিয়া হস্য আহিব তেতিয়াও উকাৰ আহিব যেনে মহাযোগ উৎসৱ মহোৎসৱ সন্ধিৰ 14 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া ৰি আহিব বা ৰিক যোগ হ'ব তেতিয়া অৰ উচ্চাৰণ হ'ব যেনে দেৱ যোগ ঋষি দেৱশ্ৰী স্বৰসন্ধিৰ 15 নম্বৰ নিয়মটো হৈছে আৰ লগত যেতিয়া ৰি যোগ হ'ব তেতিয়াও অৰ উচ্চাৰণ হ'ব যেনে মহাযোগ ঋষি মহৰ্ষি 16 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া এ যোগ হ'ব তেতিয়া ঐকাৰ আহিব যেনে জন যোগ এক সমান সমান জৈনিক সন্ধিৰ 17 নম্বৰ নিয়মটো হৈছে আৰ লগত যেতিয়া ঐকাৰ আহিব তেতিয়া ঐ যোগ হ'ব যেনে মহাযোগ ঐশ্বৰ্য মহৈশ্বৰ্য সন্ধিৰ 18 নম্বৰ নিয়মটো হৈছে অৰ লগত যেতিয়া উ যোগ হয় তেতিয়া ঔকাৰ আহিব যেনে জল যোগ উকা সমান সমান জৌলকা সন্ধিৰ 19 নম্বৰ নিয়মটো হৈছে আৰ লগত যেতিয়া অ যোগ হ'ব তেতিয়া ঔকাৰ আহিব যেনে মহাযোগ ঔষধ সমান সমান মহৌষধ এনেদৰে অসমীয়া ব্যাকৰণৰ নিয়মসমূহ জানিবলৈ মোক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।